তুলসী পূজা আয়োজন কৰা হৈছে সৰুকে। এইখিনি প্ৰসাদ আৰু এইজনী আমাৰ পৰিধি। আৰু এতিয়া মাৰ প্ৰসাদ মিছ কৰা হৈছে। সৰু সুৰাকে আয়োজন কৰা হৈছে তুলসী পূজা, নিয়মটো কৰা হৈছে এনে। আৰু এয়া হৈছে মাটি চাকি দুখনমান আগবঢ়োৱা হৈছে। এতিয়ালৈকে চাকিবিলাক জ্বলোৱা নাই, যিহেতু গধূলি হোৱা নাই। অলপ গধূলি মানে হৈছে আৰু অলপ সন্ধিয়া হোৱাৰ পিছতে জ্বলাব লাগিব। এতিয়া অলপ পোহৰ হৈ আছে, সেইটো কাৰণে জ্বলোৱা নাই। বৰ্তমান সন্ধিয়া হৈ গ'ল পুৰা, চাকি জ্বলাই দিয়া হ'ল সেইকাৰণে। মাৰ তুলসী তলত চাকি জ্বলোৱা হৈ গ'ল। তুলসী তলে জয় জয় ৰাম, তুলসী তলে মৃগ পহু চৰে, ৰামচন্দ্ৰ গোসাঁয়ে হৰ ধেনু ধৰে, ৰামচন্দ্ৰ গোসাঁয়ে হৰ ধেনু ধৰে। ঘূৰাই আছ বেটি, নমো নমো ভালকে কৈ দিয়া। আমাৰ পৰিধি ধূপ ঘূৰাইছে। চাওক আপোনালোকে, তুলসী তলত চাকি জ্বলাই দিলে কিমান ধুনীয়া দেখে, ইমান ধুনীয়া লাগিছে। তোমাৰ গামোচা পৰি গ'ল। এতিয়া বেটি আৰু আইতাক প্ৰাৰ্থনা কৰিছে। ঘুমতি যাই তুমি হে চৈতন্য সনাতন, ৰাম 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 ৰাম, আমি চেতন নিয়োগ নথ জগাই, আমাৰ কৃষ্ণ কৰিও আমাক উদ্ধাৰ। এনেকৈ সৰুকে কাতি বিহু নিয়মটো কৰিলোঁ। আপোনালোকেও সকলোৱে কৰিলে চাগে। শেষত আপোনালোক সকলোকে কাতি বিহু শুভেচ্ছা জ্ঞাপন কৰিলোঁ।